হাই বন্ধুসকল, এয়া আজি মই দেখুৱাম আপোনালোকক বিহুৰ লাৰু আৰু পিঠা। এয়া মোৰ আজি শাহুমায়ে গুড়াৰ লাৰু বনাব। মাহঁতৰ অভ্যাস আছে কেনেকৈ বনায়, সেইবাবে আমাক আজি শিকাই দিব, দেখাই দিব। প্ৰথমতে গুড়াখিনি ভালকৈ লালকৈ ভাজি লৈছে। তাৰপিছত এয়া এটা কেৰাহীত অলপ পানী দি গুড়খিনি ভালকৈ পগাই লৈছে। গুড়খিনি ভালকৈ উতলি আহিবলৈ ধৰিছে। গোটেইখিনি গুড় ভালকৈ যেতিয়া মিক্স হৈ যাব তেতিয়া চাব লাগে ভালকৈ গুড়খিনি কাঢ়া হৈছে নে নাই। মায়ে হাতেৰে অলপমান চুই চাইছে, ধুনীয়া আঠাৰ নিচিনা হৈছে। এতিয়া লগে লগে ইয়াতে ভাজি লোৱা চাউলৰ গুড়িখিনি ইয়াতে মিক্স কৰি দি আকৌ অলপমান গৰম কৰি ভাজি লৈছে। আজি আমি বখাৰীতে এই পিঠাখিনি বনাইছোঁ, কয়লাৰ। ঠাণ্ডাৰ দিন যিহেতু, এতিয়া এইখিনি ভাজি লোৱা হোৱাৰ লগে লগে এইখিনি গোল গোল আকৃতিত অলপমান শ্বেপ দি লৈছে। মাৰ অভ্যাস আছে, মাৰ হাতখন পুৰিলেও কৰিব পাৰে। আমাৰ ইমান অভ্যাস নাই, তথাপিতো আমি ট্ৰাই কৰি চাইছোঁ। ঠিকেই হৈছে, গোল গোল হৈছে আমাৰো। এয়া এনেকুৱা আকৃতিৰ গোটেই লাড়ুবোৰ আমি কমপ্লিট কৰিলোঁ। এইফালে আৰু অন্য এটা বাচনত আমি শুকান পিঠা বনাম। ইয়াৰে বাবে আমি বৰা চাউলটো ভালকৈ গ্ৰাইণ্ডাৰত পিচি লৈছিলোঁ আৰু আঠা নহ'ব বুলি আমি আকৌ অলপ পানী মোহাৰি দিছোঁ। তাৰপিছত এয়া আমি নাৰিকলেৰে পিঠাবোৰ বনাই আছোঁ। ভালেই হৈছে পিঠাবোৰ। এনেকৈ ঘৰতে গ্ৰাইণ্ডাৰত পিচিও এই শুকান পিঠাটো বনাব পাৰি বিহুৰ কাৰণে। চাওকচোন পিঠাবোৰ কিমান ধুনীয়া হৈছে। আপোনালোকে বিহুৰ কাৰণে পিঠা বনালেনে বাৰু? আমি এতিয়া বনাম নাৰিকলৰ লাড়ু আৰু তিলৰ লাড়ু। সেইবাবে বাই।